নমস্কাৰ প্ৰিয় বন্ধু প্ৰথমতে আমি চাই লওঁ আকৰগুজ নিতুমনি শইকীয়াই কি বুলি ক'লে নিতুমনি শইকীয়া হাই হাই আমাৰ দাবী মানিবই লাগিব নিতুমনি শইকীয়া গ্ৰেপ্তাৰ কৰিবই লাগিব প্ৰিয় দৰ্শক যদি সঁচাকৈ মই দোষী মোক গ্ৰেপ্তাৰ কৰক মোৰ কোনো আপত্তি নাই যদি মই সঁচাকৈ আপোনালোকৰ দৃষ্টিত দোষী মোক শাস্তি দিয়ক মোৰ একো ক'বলগীয়া নাই কিন্তু বিনা দোষত মই কোৱা কথাৰ অপব্যাখ্যা কৰি মোক কোনোবাই ষড়যন্ত্ৰকাৰী সজাব সেয়া কেতিয়াও হ'ব নোৱাৰে এনে ধৰণৰ দুই পৃষ্ঠা মোৰ নামত প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াত বিয়পাই কোনোবাই যদি মোক বধিম বুলি ভাবিছে তেনেহ'লে ভুল কৰিছে মই ভগৱানক বিশ্বাস কৰা ল'ৰা আৰু মই ভগৱানৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰোঁ সকলোখিনি এৰি দিওঁ কোনো মানুহে হয়তো এনেকুৱা ষড়যন্ত্ৰ ৰচনা কৰি আমাৰ নিচিনা মানুহক বধিব নোৱাৰে যেতিয়ালৈকে ভগৱানে নবধে পুনৰ কৈছো এনে ধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰি আপোনালোকে মোক যিমানেই যি অন্যায় কৰিবলৈ চেষ্টা নকৰক কিয় যিমানেই মোক ভাবুকি ভয় এইবিলাক নেদেখুৱাওক কিয় না সেইবিলাকক মই ইমান সহজে কোনোবাই যদি ভাবিছে মই হিলি যাম নিশ্চয় নিতুমনি আপুনি হিলা নাই কিন্তু আমি হিলি গৈছোঁ আপোনাৰ এই অহংকাৰী আৰু আকৰগুজ স্বভাৱটো দেখি পিনি কেতিয়াও ভবা নাছিলোঁ যে আপোনাৰ দৰে এজন দায়িত্ববান সাংবাদিকৰ মনতো ইমান অহংকাৰ আৰু আকৰগুজ ভাৱ থাকিব পাৰে বুলি আপোনাক ইমান দিনৰ পৰা মিচিং ছাত্ৰ সংগঠনসকলে মিচিং মানুহসকলে কি কৈছে আপোনাৰ অকল বিনা চৰ্তত ক্ষমা খুজিবৰ কাৰণে কোৱা হৈছে কিন্তু আপুনি চৰ্ত ৰাখি ক্ষমা খুজে আপুনি ক্ষমা খুজিলেও চৰ্ত ৰাখে যদি আপোনালোকৰ মনত যদি মই যদি মিচিং সমাজৰ মনত যদি আঘাত পোৱাইছোঁ তেতিয়াহ'লে মই ক্ষমা কৰিছোঁ বুলি কিন্তু আপুনি এই কথাটো কিয় একচেপ্ট নকৰে যে আপুনি মিচিং মানুহৰ আপোনাৰ জিভা পিছল খালে আৰু আপুনি মিচিং মানুহৰ নামটো ভুলতে ল'লে বুলি কিয় একচেপ্ট নকৰে আপুনি কিয় মিচিং মানুহৰ আগত বিনা চৰ্তত কিয় ক্ষমা খুজিব নোৱাৰে যদি বিনা চৰ্তত ক্ষমা খুজে এতিয়াও মিচিং মানুহ আপোনাক ক্ষমা খুজিব ৰেডি আছে বুলি মই বিশ্বাস কৰোঁ আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব যদি ইউটিউবত চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন দবাব নাপাহৰিব ধন্যবাদ